মাননীয় বেসন্মানীয় শিলাদিত্য যিসকল হিন্দুৰ পৰা মুছলমান হৈছে তেওঁলোকৰ নিচিনা নিষ্ঠুৰ মানুহ, বদমাছ মানুহ, গাদ্দাৰ মানুহ আপুনি পৃথিৱীত নাপাব। এটা সেকুলাৰ দেশত আজান দিব আৰু মোৰ টোপনি খুলিব, সেইটো কি ধৰণৰ সেকুলাৰিজম হ'ল? আজান বন্ধ হ'ব লাগিব ভাৰতবৰ্ষত। আল্লাহ ইমান সোনকালেও নাহে এইটোও মই জানো, কাৰণ তেওঁ আৰবত চম্ভালিব নাই, ইয়াত ভাৰতবৰ্ষত আহিব। নে আৰবীয় মুছলমানৰ পৰা ভয় আছে নে ভাৰতীয় মুছলমানৰ পৰা ভয় আছে? ভয় আছে তোৰ নিচিনা বাংলাদেশীৰ পৰা। আৰু কি কৈছ? টোপনি খোলে। টোপনি খোলে নহয়, টোপনি ভাঙে। তই অসমীয়া কথাই ক'ব নাজানো যা। আৰু মুছলমানে চোৰ ডকাইত। চোৰ ডকাইত মুছলমানে নহয়। চোৰ ডকাইত যে তই এজন বিধায়ক হিচাপে নিজৰ সমষ্টিত একো কৰিব নোৱাৰিলি, তাৰে প্ৰমাণ বিজেপি চৰকাৰে দিলে, টিকেট নিদি। চোৰ আমি নহয়, চোৰ তই। আৰু তোৰ টোপনি বেছি। ৰাতিপুৱা যেতিয়া আদান দিব, আদান দিলে কি হ'ব? সোনকালে উঠিবি, উঠি কেনে অলপ মৰ্ণিং ৱাক কৰিব যাবি। মৰ্ণিং ৱাক কৰিলে শীতল বায়ু মূৰত লাগিব। মূৰত লাগিলে কি হ'ব? ইছলাম বিৰোধী কিছুমান বেয়া কথা চিন্তা চৰ্চা নাহিব। গতিকে ৰাতিপুৱা উঠা কৰ আৰু টোপনি মাৰাটো কম কৰ। টোপনি বেছি কি আল্লাহ আৰবত চম্ভালিবনে? ভাৰতত আহিব? আৰে বুৰ্বক, আল্লাহ অল পৃথিৱীতে আছে। আল্লাহ অল পৃথিৱী সৃষ্টি কৰিছে। আল্লাহ অল ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। আল্লাহ হাৰ জাগাতে আছে। কিনো বুৰ্বকী কথা। শিলাদিত্যৰ মন্তব্য শুনি যেন কোনো বিতৰ্ক নকৰে। আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।